Hello student, welcome to today's video and today আমি কথা পাতিম chapter 11 decimal fraction or page number 206 ত থকা দুটা problem আমি solve কৰিব try কৰিম ঠিক আছে so I hope তোমালোকে ভালদৰে শিকি আছা আৰু মনোযোগ দি চোৱা ভিডিওটো ইয়াতে চোৱা লিখা আছে try this ত আমি যদি চাও ইয়াতে দেখিবা এক নম্বৰত লিখা আছে write as decimal হিসাবত লিখিব লাগে write as decimal হিসাবত লিখিব লাগে আৰু প্ৰথম যেটো কোৱেশ্চন হেতু দি আছে 25000 মানে 25000 ক decimalত লিখিব লাগে আমি 25000 ক decimalত কেনেকৈ লিখিম একেবাৰে ভেৰি সিম্পল কেনেকুৱা সিম্পল আমি প্ৰথমতে এইটো দিলম ইয়াক হৰণ চিন বুলি কোৱা হয় মানে ডিভাইডেড হয় এইটো ডিভাইডেডৰ সিম্বল হয় তো আমি কৰিম কি আমাক কৈছে 25000 তো আমি কৰিম কি ওপৰত 25 লিখিলম মানে আমাৰ যেটো লব হ'ব ভগ্নাংশটোৰ হেতু হ'ব 25000 বুলি কৈছে গতিকে আমি তলত কৰিম কি তলত 1000 লিখি দিম তাৰ মানে 25000 এইটোৱে বুজাইছে এতিয়া আমি ইয়াক ভগ্নাংশত প্ৰকাশ কৰিব লাগে ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিম চোৱা প্ৰথমতে যেটো 25 লিখা আছে ওপৰৰ লবটো আমি 25 লিখি লৈছো ঠিক আছে এতিয়া আমি সাম 0 কাউন্ট কৰিম 0 কিমানটা আছে 0 আছে 1 2 3 তাৰ মানে আমি ইয়াতে তিনিটা ঘৰ আগত দশমিক দিব লাগিব ডেসিমেল দিব লাগিব ঠিক আছে তো ইয়াতে দুই ঘৰ আছে 1 2 আছে 3 মানে আৰু এটা 0 দিলো কেইটা হয় 3 হৈ গল এতিয়া ইয়াৰ আগত আমি এটা দশমিক দি দিলো আৰু দশমিকৰ আগত ভাল লেখাৰ কাৰণে এটা 0 লগাই দিলো লেখা ধুনিয়া হল হয় নাই 0.025 এটো হৈ গল আমাৰ এক নম্বৰৰ সলিউশন একেবাৰে ইজি দেখিছা আমি 2 নম্বৰ লৈকে আগবাঢ়ো বলা 2 নম্বৰত লিখা আছে 13 10,000 তাৰ মানে এটো আৰু একেবাৰে ইজি এনেকৈ হৰণৰ চিনটো আমি লিখিলম ওপৰত লিখিম কিমান 13 10,000 বুলি কৈছে 10 হৈ গল তাৰ পিছত 10,000 হৈ গল হয় নাই একেই ইকুৱেল আমি দি ললো তাৰ পিছত আমি কৰিম কি 13 টো আগত হেকত লিখিলম তাৰ পিছত এটা 0 কাউন্ট কৰিম 1 2 3 4 4 ঘৰত আমাৰ দশমিক দিব লাগিব 1 2 আছে আৰু দুটা ঘৰ আমি বনাই ললো যত ঘৰ এনেকৈ কম পৰি যায় দশমিক আগত দিব লাগে আমি কৰিম কি তাৰ জায়গাত 0 লগাই দিম তো 0 ৰ আগত দিলু দশমিক কেইটা হল 1 2 3 4 হৈ গল আমি তাৰ আগত ভাল লেখাৰ কাৰণে আৰু এটা 0 লগাই দিলু গতিকে এইটো হৈ গল আমাৰ 2 নম্বৰ সলিউশন আমি নাম্বার 3 লৈকে আগবাঢ়ো নাম্বার 3 কি লিখা আছে 3059 এটো তো আছে 10,000 ইয়াতে আমি কৰিম কি ওপৰত লিখিম 3059 তলত লিখিম 10,000 এগেইন আমি 3059 লিখি ললো আমাক দশমিক দিব লাগে ঘৰত 1 2 3 4 1 2 3 4 4 আছে অলৰেডি আগত আমি ডেসিমেল লগাই দিলো এইটো হৈ গল আমাৰ সলিউশন অফ 1 অর 3 নম্বৰ ঠিক আছে এতিয়া আমি আগবাঢ়িছো নাম্বার 2 কোৱেশ্চন লৈকে 2 নম্বৰ কোৱেশ্চন কৈছে এক্সপ্ৰেছ ইউজিং ডেসিমেল পইণ্ট আমাক ডেসিমেল পইণ্টত এক্সপ্ৰেছ কৰিব লাগে 2 ৰ একত আমাক দিয়া আছে 6/1000 6/1000 ইয়াক আমি কি কৰিব লাগে ডেসিমেলত এক্সপ্ৰেছ কৰিব লাগে তাৰ মানে আমি আগত যে লিখিলো দশমিকত এই দশমিকত লিখাৰ নিচিনা কি লিখিব লাগিব আমি কৰিম কি ইকুৱেল লগাই দিম 6 যেটো আছে অকনমান দূৰত আমি 6 লিখি লম আমি 0 কাউন্ট কৰিম কিমানটা 0 আছে 1 2 3 তিনটা 0 আছে তাৰ মানে আমি 3 ঘৰ আগত দশমিক দিব লাগিব 1 ঘৰ আছে আৰু এটা দিলু 1 2 3 হৈ গল ইয়াৰ আগত আমি দশমিক লগাই দিলু ভাল লেখাৰ কাৰণে তাৰ আগত আৰু এটা 0 লগাই দিলু হৈ গল আমাৰ 1 নম্বৰ সলিউশন নাম্বার 2 দিয়া আছে 25/1000 25/1000 কি হ'ব আমি 25 আগত লিখি ললো ঠিক আছে আমি 25 আগত লিখি ললো তাৰ পিছত আমি কি কৰিম 1 2 3 3 ঘৰ দিবলৈ 1 2 আছে আৰু এটা 0 দিলু তাৰ আগত দশমিক দিলু হৈ গল 3 তাৰ আগত এটা 0 লগাই দিয়া ভাল লেখাৰ কাৰণে ঠিক আছে এটো দিলেও হ'ব নিদিলেও হ'ব তাৰ পিছত আমি নাম্বার 3 যদি চাও দিয়া আছে 3/100 তাৰ মানে আমি 3 লিখি ললো 1 2 দুই ঘৰত দিব লাগে দুই ঘৰ 1 2 হৈ গল তাৰ আগত এটা 0 লগাই দিলু নাম্বার 4 ত যদি চাও 4 ত আছে 105/10,000 ঠিক আছে আমি ইয়াত লিখিম আগতে 105 লিখি লম 1 2 3 4 1 2 3 আছে তাৰ আগত এটা 0 লগাই দিলে হল 4 হৈ গল ঠিক আছে এটো হৈ গল আমাৰ নাম্বার 2 সলিউশন তো আই হোপ কি তোমালোকে পেজ নাম্বার 206 ত থকা এই প্ৰবলেমখিনি সলিউশন পাই গলা
বেছিকৈ ঘৰত ট্ৰাই কৰিবা, প্ৰেক্টিছ কৰিবা, যিমান প্ৰেক্টিছ কৰিবা ইমান বেছি অংকত পাকৈত হ'ব পাৰিবা, এক্সপাৰ্ট হ'ব পাৰিবা। আৰু ভিডিঅ'টো মৰম দেখুৱাবলৈ লাইক কৰি দিবা আৰু নিজৰ বাকীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও অংকত স্মাৰ্ট হ'ব পাৰে।